নমস্কাৰ বন্ধুসকল, আপোনালোকৰ নন্দিতা শইকীয়া মনত আছেনে? সমগ্ৰ ৰাজ্য জোকাৰি গৈছিল ধেমাজি জিলাৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডত। 2021 চনৰ 21 আগষ্ট তাৰিখে ধেমাজি চহৰৰ মাজমজিয়াত দাৰে ঘপিয়াই নিশংসভাৱে নন্দিতা শইকীয়াক হত্যা কৰিছিল মৰিধল মহাবিদ্যালয়খনৰে চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ৰিন্তু শৰ্মাই। পাছত আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰোঁতেই বাধ্য হৈ পুলিচে গুলী চলাইছিল ৰিন্তু শৰ্মালৈ। কিন্তু পুলিচৰ এই এনকাউণ্টাৰক ভুৱা বুলি আখ্যা দি ৰায়দান দিলে ধেমাজিৰ CGM আদালতে। প্ৰকৃত ঘটনাটো কি চাই লওঁ আহক। এইটো নন্দিতা শইকীয়া মাৰ্ডাৰ কেছ আছিলে। এইটো গোটেই সমগ্ৰ অসমত এটা কঁপনি তুলিছিলে যে এজনী কলেজীয়া ছাত্ৰীক দুপৰতে ধেমাজি আৰক্ষী থানা ধেমাজি আৰক্ষী সুপাৰিণ্টেণ্ডেণ্টৰ যিটো অফিচ তাৰ সন্মুখতে এটা ঘটনা ঘটিছিলে। আৰু ঘটনাটোক লৈ বৰ্তমান ফাষ্ট ট্ৰেক কোৰ্টত চৰকাৰৰ হুকুম অনুসৰি ফাষ্ট ট্ৰেক কোৰ্টত গোচৰটো বিচাৰ চলি আছে। উক্ত গোচৰটো সমান্তৰাল কৰি আৰু এটা গোচৰ ৰিন্তু শৰ্মাৰ ওপৰত জাপি দিয়া হৈছিলে যে তেখেতে আৰক্ষী কাষ্টডিৰ পৰা পলাবলৈ বিচাৰিছিলে বুলি, আৰু পলাবলৈ বিচৰাত তেখেতক এনকাউণ্টাৰ কৰা হৈছিলে, তেখেতক গুলীবিদ্ধ কৰা হৈছিলে। আৰু সেইটো গোচৰো সমান্তৰালভাৱে চলি আছিলে। এতিয়া ইটো মাৰ্ডাৰ কেছটো নন্দিতা শইকীয়া মাৰ্ডাৰ কেছটো বৰ্তমানেও ফাষ্ট ট্ৰেক কোৰ্টত চলি আছে, সাক্ষীবাদী লৈ আছে। আৰু এই গোচৰটো যিটো আৰক্ষী কাষ্টডিৰ পৰা পলাব বিচাৰিছিলে সেই গোচৰটো সংক্ৰান্ততো সমান্তৰালভাৱে কোৰ্টত বিচাৰ প্ৰক্ৰিয়া চলি আছিলে। আজি বিচাৰ প্ৰক্ৰিয়াৰ অন্তত এই গোচৰটোত আৰক্ষী একিউজ ৰিন্তু শৰ্মাক এই গোচৰৰ পৰা সম্পূৰ্ণ নিৰ্দোষী বুলি প্ৰমাণ কৰিছে। আদালতে প্ৰমাণ কৰাৰ ফলত তেখেতক এই গোচৰৰ পৰা অব্যাহতি দিয়া হৈছে, খালাচ দিছে। এনকাউণ্টাৰ গোচৰ যিটো তেওঁ কাষ্টডিৰ পৰা পলাবলৈ বিচাৰিছিলে সেই গোচৰটোত তেখেতক খালাচ দিয়া হৈছে। এই গোচৰটোৰ সংক্ৰান্তত এইটো মই ক'ব বিচাৰোঁ যে যোৱা ইংৰাজী 4/9/2021 তাৰিখে ৰাতি প্ৰায় 10:15-20 এনেকুৱা সময়ত যেতিয়া একিউজ ৰিন্তু শৰ্মাক যিটো নন্দিতা শইকীয়া মাৰ্ডাৰ কেছৰ সংক্ৰান্তত চিনটো ৰিক্ৰিয়েট কৰিবৰ কাৰণে যিটো মাৰ্ডাৰ ঘটনা হৈছিলে সেইখন ঘটনাৰ চিনটো ৰিক্ৰিয়েট কৰিবৰ কাৰণে আৰক্ষীয়ে কাষ্টাডি লৈছিলে দুদিনৰ বাবে আৰক্ষীয়ে কাষ্টাডি লোৱাৰ পিছত তেওঁ সম্পূৰ্ণ সেইবোৰ চিনটো ৰিক্ৰিয়েট কৰাৰ পাছত তেখেতক যেতিয়া 5 দিনৰ কোৰ্টত আকৌ জুডিচিয়েল কাষ্টাডিৰ কাৰণে চমজাই দিয়া কথা আছিলে, সেইদিনা তেখেতক ৰাতি মেডিকেল কৰাব নিছিলে বুলি কৈছে। যিটো মাৰ্ডাৰ কেছ সেইটো আয়ো আছিলে, এতিয়া বৰ্তমান ধেমাজি থানাৰ OC হিতেশ শৰ্মা তেখেত আয়ো আছিলে। আৰু তেখেতে কৈছিলে যে তেখেতে SI নেকিবুদ্দিন আহমেদ তেখেতক দায়িত্ব দিছিলে যে এনডোৰ্ছ কৰিছিলে যে তেখেতক মেডিকেল এক্সামিনেশ্যন কৰাবৰ কাৰণে। আৰু SI নেকিবুদ্দিন আহমেদে 5জন ষ্টাফৰ সহায়ত ৰাতি 10টামান বজাত থানাৰ পৰা ওলাই যাওঁ বুলি কৈছে চিভিললৈ তেখেতক মেডিকেল এক্সামিনেশ্যন কৰিবৰ কাৰণে। আৰু গৈ থাকোঁতে ধেমাজি চিভিল ৰোডতে যিটো লাচিত নগৰ নামৰ ঠাই আছে তাত তেখেতে মানে ৰিন্তু শৰ্মাই আপত্তি কৰিছিলে যে তেখেতক প্ৰস্ৰাৱ কৰিব লাগিছে, পেটটো বিষ হৈছে। আৰু তেনেকৈ চলত তেখেতে SI নেকিবুদ্দিন আহমেদে গাড়ীখন ৰখাব দিলে বুলি কৈছে। আৰু ৰখাবলৈ দিওঁতে আছামীয়ে গাড়ীৰ পৰা নামি তেখেতৰ হেণ্ডকাফসহ আৰক্ষীৰ পৰা মানে AK-47 ৰাইফল কাঢ়ি পলাবলৈ বিচাৰিছিলে বুলি কৈছে। আৰু নেকিবুদ্দিন আহমেদে তেখেতক ৰখিবলৈ দিছিলে বুলি কৈছে, কিন্তু তেখেত নৰখাত তেখেতক এটা ব্লেংক ফায়াৰ প্ৰথমতে কৰা হ'ল, তাৰপিছত তেখেতক ভৰিত গুলী কৰা হ'ল বুলি কৈছে। 2টা গুলী মুঠতে চলাইছিলে। আৰু এইখিনিত যেতিয়া কোৰ্টত সাক্ষীবাদী হ'ল, এইটো PRC কেছ নম্বৰ 129/2022 আণ্ডাৰ ছেকশ্যন ইয়াত আছিলে 323, 353, 224 IPC। এই ছেকশ্যনত এইটো চাৰ্জ ফ্ৰেম কৰা হ'ল আৰু সাক্ষীবাদী লোৱা হ'ল। সাক্ষীবাদীত এইটো কথা স্পষ্ট হৈ পৰিল যে যি টোটেল সাক্ষী আছে 7জন ইনক্লুডিং IO আৰু MO, আৰু বাকী যি 5জন সাক্ষী আছে গোটেইকেইজন পুলিচ পাৰ্চনেল হয়, আৰু তাত বেলেগ সাক্ষী কোনো নাই। আৰু পুলিচ পাৰ্চনেল হিচাপে তেখেতক আমি আদালতত কৈছিলোঁ যে এইকেইজন প্ৰফেশ্যনেল উইটনেছ হয়, যিহেতু তেওঁলোক পুলিচ পাৰ্চন, তেওঁ বাকী সাক্ষী নিচিনা তেখেত নহয়। কিন্তু তেখেতলোকৰ ষ্টেটমেণ্টত যেতিয়া ক্ৰছ কৰা হ'ল, জেৰা কৰা হ'ল, তেখেতে এইটো কথা স্পষ্ট হৈ গ'ল যে 3জন সাক্ষীয়ে ক'লে ঘটনাটো যেতিয়া গাড়ীৰ পৰা পলাইছে আছামীয়ে দৌৰি মানে পেডি ফিল্ডলৈ দৌৰ মাৰিছে, ধাননি পথাৰলৈ দৌৰ মাৰিলে। আৰু 3জন সাক্ষীয়ে কৈছে ঘটনাৰ বিপৰীতে কৈছে যে আছামীয়ে গাড়ীৰ পৰা নামি ৰাস্তাৰ চাইডে দৌৰি গুচি গৈছিল। গতিকে ইয়াত এটা ডাউট ক্ৰিয়েট হৈ গ'ল যে ঘটনাটো তেওঁলোক যদি প্ৰকৃততে আইউইটনেছ আছিলে, তেওঁলোকে গোটেই ঘটনাটো স্বচক্ষু মানে তেখেতলোকে সাক্ষী। তেখেতলোকে যেতিয়া কৈছে 3জনে ক'লে যে ধাননি পথাৰলৈ দৌৰি মাৰিলে, 100 গজমানলৈ ওপৰলৈ দূৰলৈকে দৌৰ মাৰিছে। আৰু বাকী 3জনে কৈছে নহয় ৰাস্তাই দৌৰিছে, ৰাস্তাৰ পৰা 10-12 মিটাৰ মানে দৌৰোঁতেই গুলিয়াই দিয়া হ'ল। গতিকে এইটো এটা ডাউট ক্লিয়াৰ হ'ল, যিটো প্ৰচিকিউশ্যনে তেখেতলোকে আইউইটনেছে যেতিয়া ষ্টেটমেণ্টত খেলি মেলি কথাটো কৈছে গোটেইটো, আৰু এইটো কোৰ্টত এইটো এটা ডাউট ক্ৰিয়েট কৰা হ'ল। আৰু তাৰ উপৰিও এই যে তেখেতক যে কাষ্টডি ল'লে, কাষ্টডি লোৱাত কোনো মেটেৰিয়েল এভিডেঞ্চ এই গোচৰৰ আয়োগে কালেক্ট কৰা নাই। আৰু তেখেতে যে এইটো কৈছিলে 0 ডিষ্টেঞ্চৰ পৰা তেখেতক গুলিয়াই আছে বুলি মানে আছামীয়ে সদায় ৰিন্তু শৰ্মাই কৈ আছে, মোক একেবাৰে 0 পইণ্টৰ পৰা মোক গুলিয়াইছে। কিন্তু এই ক্ষেত্ৰত এক্সপাৰ্ট অপিনিয়ন, মেডিকেলৰ কোনো অপিনিয়ন লোৱা হোৱা নাই। আৰু জেনেৰেল ডায়েৰী যিটো তেখেতক মেডিকেল কৰাব নিছে, সেই মেডিকেল মানে জেনেৰেল যিটো ডায়েৰী থাকে তাৰ এবষ্ট্ৰেক্ট কপি কোৰ্টলৈ সাক্ষী হিচাপে অনা হোৱা নাই। আৰু যিটো মাৰ্ডাৰ কেছৰ যিটো ইনভেষ্টিগেশ্যন অফিচাৰ তেখেতকো এই গোচৰটোত সাক্ষী